নলবাৰী যুৱক ৰতন কলিতাৰ প্ৰশংসনীয় পদক্ষেপ নিজৰ প্ৰচেষ্টাত পিতৃ মাতৃৰ নামত উৎসৰ্গিত কৰিলে এখন শ্মশান নলবাৰী অঞ্চলৰ খানাজান গাঁৱৰ এজন উদ্যমী যুৱক ৰতন কলিতাই তেখেতৰ পিতৃ নলবাৰী থানাৰ চকৰ এসময়ৰ ৰূপালিম হোটেলৰ স্বত্বাধিকাৰী প্ৰয়াত অনন্তৰাম কলিতা আৰু মাতৃ প্ৰয়াত সৰলা কলিতাৰ নামত নিজ ধনেৰে বৰখানাজান গাঁৱত এখন শ্মশান নিৰ্মাণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিলে সঁচাকৈয়ে ৰতন কলিতাৰ দৰে উদ্যমী যুৱক সকলোৰে বাবে আদৰ্শ প্ৰায়ত অনন্তৰাম কলিতা আৰু প্ৰায়ত সৰলা কলিতাৰ একমাত্ৰ পুত্ৰ ৰতন কলিতাই যি প্ৰশংসনীয় পদক্ষেপ এটা হাতত লৈ ৰাইজৰ হাতত যোৱাকালি এই শ্মশানখন অৰ্পণ কৰিলে তেখেতে নিজৰ পকেটৰ ধনৰ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ ওচৰত উৎসৰ্গিত কৰিলে আৰু আমি এই ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা আমি এই সমস্যাটো ক্ষেত্ৰত তেওঁ যি মনোনিৱেশ কৰিলে বা এই কাম কৰি দেখুৱালে সঁচাকৈ এইটো সমাজৰ বাবে এটা বিৰল আৰু সমাজৰ বাবে এইটো আদৰণীয় আৰু আমি ৰতন কলিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা এটা পদক্ষেপৰ বাবে তেওঁক আমি প্ৰশংসা কৰিছোঁ কাৰণ এনেকুৱা কথাই সমাজখনক এটা নতুন মাত্ৰা দিয়ে আৰু সমাজ ব্যৱস্থাৰ বাবে অতি আদৰণীয় গতিকে যি সময়ত বিভিন্ন শ্মশানৰ ৰাজহুৱা ধন আত্মসাতৰ চৰকাৰী ধন আত্মসাতৰ দৰে ঘটনা ঘটি আছে আৰু কেনে সময়ত এজন যুৱকে নিজৰ পকেটৰ ধনেৰে যি শ্মশান নিৰ্মাণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিলে আমি সঁচাকৈ এই অঞ্চলৰ ৰাইজ বিশেষকৈ কেন্দুগুচি বৰখানাজান খানাজান কটাগুচি এই অঞ্চলৰ বৃহত্তৰ ৰাইজে আমি তেখেতক প্ৰশংসা দি তেখেতক আদৰণি জনাইছোঁ আৰু তেখেতে যি কৰিছে এইটো এটা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ চৰকাৰী ধনৰ পৰা বঞ্চিত হৈছে শ্মশান এইখন ইয়াত চৰকাৰে কোনো অনুদান নাই নিজৰ পকেটৰ ধনেৰে তেখেতে নিৰ্মাণ কৰি ৰাইজৰ হাতত যোৱাকালি অৰ্পণ কৰিছে এই গাঁৱত কোনো ধৰণৰ চৰকাৰী শ্মশান নাই এই অঞ্চলত আমাৰ শ্মশান নাই আৰু ইয়াত মানুহ যেতিয়া মৃত্যুবৰণ কৰে সৎকাৰৰ বাবে নলবাৰী চহৰলৈ নিব লগা হয় গতিকে এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান কৰিলে ৰতন কলিতাই আৰু তেওঁৰ যি মনত ভাৱ আহি এই কামটো কৰিলে সঁচাকৈ আদৰণীয় আৰু প্ৰশংসনীয় চিন্তা মোৰ বেলেগ নাছিল চিন্তা এদিন যেতিয়া মোৰ মা ঢুকাইছিল তেতিয়া মই ইয়ালৈ দাহন কৰিব লৈ আহিছিলোঁ তেতিয়া বহুত ইয়াত অসুবিধাৰ সন্মুখীন হৈছিলোঁ বতাহ বৰষুণ এনেকুৱা বহুত অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে মোৰ মনত ভাৱ হ'ল যি মা যদি ধৰক আৰু কিছুদিন বাচি থাকিল হয় মা ট্ৰিটমেণ্টত বা কিবাহত এনেকুৱাকৈতো বহুত পইচা গুচি গ'ল হয় সেইকাৰণে মই মনত ভাবিলোঁ যে ইয়াতে এখন ৰাজহুৱা শ্মশান বনাই ৰাইজক মই অৰ্পণ কৰিম সেইকাৰণে মই এই শ্মশানখন নিৰ্মাণ কৰিলোঁ আৰু ৰাইজক যোৱাকালি মই অৰ্পণ কৰিলোঁ কিমানখন গাঁও সামৰিলোঁ মোটামুটি 3খন গাঁও আছে 3খন গাঁৱৰ ভিতৰত ইয়াত শ্মশান নাই সেইকাৰণে মই এই শ্মশানখন ল'লোঁ আপোনাৰ নিজে সম্পূৰ্ণ নিজে মই নিজৰ ধনেৰে নিৰ্মাণ কৰি দিছোঁ ৰাইজক কেনেকুৱা আহ্বান চাফ চিকুণতা ৰাইজে যোৱাকালি এখন কমিটি বনাইছে বাকীখিনি ৰাইজে পদক্ষেপ ল'ব যি ধৰণে তাক ৰাখে বা ব্যৱহাৰ কৰে আপোনাৰ দেউতাৰ নাম কি মোৰ দেউতাৰ নাম অনন্তৰাম কলিতা মা সৰলা কলিতা স্বৰ্গীয় দৌৰৰ নামত নিউজ ডেস্ক ৰিপৰ্ট আই নিউজ নৰ্থ ইষ্ট